নমস্কাৰ আজি তোমালোকৰ লগত আৰ্টৰ কোৱেশ্চন নম্বৰ 25 ডিসকাস কৰিবলৈ লৈছো তলৰ চতুৰ্ভুজটো কালি উলিয়াবলৈ দিছিলে ইয়াত আমি ফাৰ্ষ্টতে চতুৰ্ভুজটোৰ নেমিং কৰিলম নামকৰণ কৰিলম A B C D E F তে বাহুবিলাক দিয়া আছে AB দিয়া আছে 4 cm B দিয়া আছে 3.6 BC দিয়া আছে 5 cm DC দিয়া আছে 1 cm FD দিয়া আছে 0.7 আৰু AD দিয়া আছে 4 cm তে সলিউশনটো চাবা সমকোণী ট্ৰায়াঙ্গল ABE যেহেতু এটো সমকোণটা দিয়া আছে গতিকে সমকোণী ত্ৰিভুজ ABE সমকোণৰ বিপৰীত বাহুটো আমি জানো অতিভুজ হয় তে পাইথাগোৰাছৰ উপপাদ্য অনুসৰি আমি লিখিব পাৰিম AB স্কয়াৰ ইকুৱেল টু A স্কয়াৰ প্লাস B স্কয়াৰ তে A স্কয়াৰ কি হ'ব AB স্কয়াৰ মাইনাস B স্কয়াৰ A কি হ'ব ৰুট ওভাৰ AB ৰ মানটো আমি বহাই দিলো 4 B ৰ মান বহালো 3.6 আমি পালো কিমান 3.04 এতে 3.04 বৰ্গমূল 3.04 বৰ্গমূলটো আমি উলিয়াম দীৰ্ঘহৰণ পদ্ধতিৰে এটো সোৱা 3 টাইম 1 গল 1 into 1 1 বহালো 2 থাকিলে ওপৰ পৰা 04 নামিলে ইয়াত সাইডত 7 বহালো তে 189 পালো এটা 27 ৰ লগত 7 প্লাস কৰিলো 34 পালো আকৌ সাইডত 4 ললো তেতিয়া কি পালো 1376 আকৌ ইয়াত বাকি থাকিব গতিকে আমি কি ধৰিম 2 দশমিক স্থানলৈকে লৈছো 1.74 প্ৰায় তেনেকৈ সমকোণী ট্ৰায়াঙ্গল BEC যাবা BEC কি দিয়া আছে BC ডাল আমাৰ যেটো অতিভুজ হ'ব এটো আমাৰ ৰাইট এংগল সমকোণ BC স্কয়াৰ আমি কি লিখিব পাৰিম EC স্কয়াৰ প্লাস B স্কয়াৰ EC স্কয়াৰ ইকুৱেল টু তেহলে হ'ব BC স্কয়াৰ মাইনাস B স্কয়াৰ EC হ'ব ৰুট ওভাৰ BC ৰ মান বহাই দিছো 5 স্কয়াৰ মাইনাস 3.6 স্কয়াৰ হ'বগে কিমান 25 মাইনাস 12.96 মানে 12.04 আমি এটো কৰিলো বৰ্গমূল লিয়ালো পালো 3.46 প্ৰায় এতিয়া আমি চাবা AC উলিয়াম AC টোত আমাৰ AC মানে কি AE প্লাস EC এটা AC উলিয়াম AE প্লাস EC 1.74 প্লাস 3.46 ইকুৱেল টু হ'ব 5.20 সেন্টিমিটাৰ প্ৰায় তে ABCD চতুৰ্ভুজৰ কালি উলিয়াব লাগে ABCD চতুৰ্ভুজৰ কালি কেনেকৈ উলিয়াই আমি জানো হাফ ইনটু কৰ্ণ ইনটু আমাৰ যিগিডাল উন্নতি আছে উন্নতি গিটাৰ যোগফল পূৰণ কৰিব লাগে হাফ ইনটু ইয়াত আমাৰ কৰ্ণ AC ইনটু BE প্লাস FD মানে হাফ ইনটু AC কিমান দিয়া আছে 5.20 BE আৰু FD দিয়া আছে আমাৰ 3.6 আৰু 0.7 হাফ ইনটু 5.20 ইনটু 4.3 এতিয়া আমি 2 ৰে 5.20 ক ডিভাইড কৰিম কিমান পালো 2.6 ইনটু 4.3 কৰিলো 11.18 ওলালে প্ৰায় এতিয়া আমি 2 দশমিক স্থানলৈ নেৰাখো 11.2 সেন্টিমিটাৰ স্কয়াৰ যেহেতু এটো এৰিয়া উলিয়াব লিছে কালি গতিকে এককটো কিমান হ'ব সেন্টিমিটাৰ স্কয়াৰ প্ৰায়